নমস্কাৰ, মই মিতালী। মোৰ উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মাছ মাৰিছে আমাৰ পুখুৰীত। মা আৰু ভাইটিয়ে গুষ্টি মৰা জালেৰে গুষ্টি মৰা জাল টানিছে। চাওকচোন, আহকচোন আমি কি মাছ পাইছে চাওঁ, আপোনালোকক অলপ দেখুৱাই লওক। মাছ পাইছে, অকল কান্দুলি মাছ যে কেইদিনমান পাইছে আৰু সৰু সৰু মাছ পাইছে। বাকী চব বানপানীত ওলাই গ'লগৈ। বহুত মাছ দিছিলে আমাৰ পুখুৰীত। বানপানীয়ে গোটেইখিনি মাছ উলিয়াই লৈ গ'লগৈ। বানপানী অহাত গোটেই মাছখিনি ওলাই গ'লগৈ। এতিয়া অকল কেইজনীমান কান্দুলি মাছহে পালে আৰু দৰিকণা মাছ, কাৱৈ মাছ, খলিহনা মাছ। বাকী অন্য ডাঙৰ মাছ নাই। ডাঙৰ মাছ পাম বুলি গুষ্টি মৰা জালখন আনিছিলে, কিন্তু নহ'ল। গোটেই সৰু মাছখিনিয়ে উঠিলে আৰু ডাঙৰ মাছ নাই আৰু। চাওক, মাছ মাৰি হ'ল। আজি আঘোণৰ পূৰ্ণিমা হয়। আজি ৰাস পূৰ্ণিমা, ৰাখী পূৰ্ণিমা। আজি ৰাস পূৰ্ণিমাৰ দিনাই আমাৰ ইয়াত আঘোণ মাহৰ ৰাস পূৰ্ণিমাৰ দিনা আজি মহোহো উৎসৱ হয়। মহ খেদে। পৰম্পৰাগতভাৱে আমাৰ নামনি অসমৰ এইটো মহ খেদা উৎসৱ। মহ খেদে সকলোৱে মহ যাবলৈ বুলি। চাউল কৰে ধুম ধুম, চাউলে দি দিলা খৰি, এডোখৰটো লৰি চৰি যাওঁতে খনান নামৰ বুঢ়া হ'ল বুঢ়া দিয়াৰ ঘাটে।